BTCৰ EM ফেৰেংগা উৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই কথাই কথাই লেবেল মাৰি থাকে যে তেখেতে হিষ্ট্ৰী জানে, হিষ্ট্ৰীৰ প্ৰফেচাৰ আছিল, তেখেতে হিষ্ট্ৰীৰ বিদগ্ধ পণ্ডিত। কিন্তু এটা কথা, দৰাচলতে মই ফেৰেংগা কোন হয় মই ৰাইজৰ আগত আজি ক'ব বিচাৰিছিলোঁ। ফেৰেংগা উৰফে ৰঞ্জিত বসুমতাৰী BTCৰ EM দৰাচলতে ভেঞ্চাৰ কলেজৰ কেঞ্চাৰ প্ৰফেচাৰহে আছিল। মই আকৌ এবাৰ কৈছোঁ, ফেৰেংগা আছিলে ভেঞ্চাৰ কলেজৰ কেঞ্চাৰ প্ৰফেচাৰ। মই প্ৰফেচাৰসকলক বহুতে মনৰ পৰা শ্ৰদ্ধা কৰোঁ, কাৰণ গুৰু আমাৰ ঈশ্বৰ স্বৰূপ হয়। কিন্তু তেখেতে কথাই কথাই হিষ্ট্ৰী জানো, কথাই কথাই হিষ্ট্ৰীৰ প্ৰফেচাৰ আছিলোঁ বুলি যে কৈ লেবেল মাৰি থাকে, ফেৰেংগা বসুমতাৰী যে কিয় কেঞ্চাৰ প্ৰফেচাৰ বুলি মই কৈছোঁ, আজি মই আপোনালোকক কৈছোঁ। ফেৰেংগা বসুমতাৰী উৰফে ৰঞ্জিত বসুমতাৰীয়ে বেংটল কলেজত কাম কৰিছিলে পাৰ্ট টাইম ভেঞ্চাৰ কলেজৰ কেঞ্চাৰ প্ৰফেচাৰ হিচাপে। কিন্তু যেতিয়া ফেৰেংগাই গম পালে যে তেওঁৰতো MAত নমছ নাই, অৰ্থাৎ ফেৰেংগাই কিন্তু MAত যি 55% পাব লাগে নমছ মাৰ্ক কাৰণে, সেই 55% কিন্তু ফেৰেংগা ডাঙৰীয়াই পোৱা নাছিলে। তো তেওঁতো গমেই পালে যে মোৰ ৰেগুলাৰ চাকৰি নহয়, মোৰ চাকৰিটো ৰেগুলাৰাইজেশ্যন নহয়। গতিকে তেওঁ কি কৰিলে, এতিয়াতো না হালোৱা না জালুৱা, না তেওঁ খেতি কৰি খাব পাৰে, না তেওঁ মাছ মাৰি খাব পাৰে ভাই। লাষ্টত গৈ তেওঁ দেখিলে যে চবতকৈ ভাল বিজনেছ এইটো হ'ব যে মই NDFBত গৈ টপকি যাওঁ, NDFBত যোগদান কৰি দি দিওঁ, মোকো মানুহে বিৰাট ডাঙৰ নেতা বুলি ভাবিব। MAৰ মই প্ৰফেচাৰ আছিলোঁ, মানে হিষ্ট্ৰীৰ প্ৰফেচাৰ আছিলোঁ বুলি চবকে লেবেল দিম, MA পাছ কৰা হিষ্ট্ৰীত বুলি চবে মোক চিনি পাব আৰু নেতা বুলিও চিনি পাব। কিন্তু আজিৰ দিনত সকলোৱে জানে, মেক্সিমাম লোকে জানে, কিন্তু যিখিনি বাহিৰা লোক, যিসকলে দৰাচলতে বড়ো ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নহয়, তেওঁলোকে জনা উচিত যে ফেৰেংগা নামৰ এইগৰাকী মুখাপিন্ধা প্ৰফেচাৰ দৰাচলতে MAত 55% পোৱা নাছিল, MAত তেওঁ ফাৰ্ষ্ট ক্লাছো পোৱা নাছিল, MAত তেওঁৰ নমছ মাৰ্কছো নাছিল। যাৰ কাৰণে MAত যিটোৱে নমছ নাছিল, সেইকাৰণে বেচেৰা চাকৰিটো যিটো ৰেগুলাৰ নহ'ব বেংটল কলেজত, সেইকাৰণে লাষ্টত উপায় নাপায় সংসাৰ চলাবৰ কাৰণে, নহ'লে সংসাৰত তাৰ চাউল দালি কিনিবৰ কাৰণে পইচা নাছিল। সেই চাউল দালি কেনেকৈ কিনিব পাৰে, চাউল দালি তেল, তাৰ কাৰণে সি লাষ্টত গৈ NDFBত গৈছিল। আৰু ফেৰেংগা উৰফে ৰঞ্জিত বসুমতাৰী কোন বেচৰ NDFBৰ কেডাৰ হে? হু ইজ BR ফেৰেংগা ৰঞ্জিত বসুমতাৰী? ফেৰেংগা বসুমতাৰী ক'ব পাৰিব নেকি তেওঁ কেতিয়াবা NDFBত ট্ৰেইনিং লৈছিলে? কোন বেচত ট্ৰেইনিং লৈছিলে তেখেতে? 42nd বেচ, 41 বেচ, 40th বেচ, 38 বেচ, কোন বেচৰ তেওঁ কেডাৰ আছিলে? আনট্ৰেইনড কেডাৰহে ফেৰেংগা। NDFBৰ ভিতৰত সকলো লোকে জানে, যাৰ কাৰণেতো আজিৰ দিনত NDFBৰ দুখ দৰদবিলাক ফেৰেংগা বসুমতাৰী উৰফে ৰঞ্জিত বসুমতাৰী গম নাপায়, কাৰণ তেখেতে 2 নম্বৰী NDFBহে আছিল, যাৰ কাৰণেতো তাক BTR ৰেকৰ্ডত ছিগনেটৰী হিচাপে চাইন কৰিব দিয়া নাছিল। ফেৰেংগা উৰফে ৰঞ্জিত বসুমতাৰীক BTR ৰেকৰ্ডত চাইন কৰিব দিছে নেকি? কিয় দিয়া নাই? জাম্বাটোক ৰঞ্জিত বসুমতাৰীক দিয়া নাই, কিয় দিয়া নাই? দিছে চাওৰাই গৰাক, দিছে মাননীয় গোবিন্দ বসুমতাৰীক, দিছে মাননীয় ৰঞ্জন দৈমাৰী ডাঙৰীয়াক, দিছে মাননীয় ধীৰেন বড়ো ডাঙৰীয়াক। হে, ফেৰেংগাক চাইন কৰিব দিয়া নাই, কিন্তু চাওৰাই গৰা, ৰঞ্জন দৈমাৰী, ধীৰেন বড়ো, গোবিন্দ বসুমতাৰী এই 4জনক চাইন কৰিব দিছে। কিয় দিয়া নাই? কাৰণ ভাৰত চৰকাৰেও সেই সময়ত জানিছিল যে এইটো এটা 2 নম্বৰী NDFBহে। ফেৰেংগা কেতিয়াও NDFBত ট্ৰেইনিং লোৱা নাছিল। ফেৰেংগা কোনটো বেচৰ কেডাৰ তেওঁ কওকচোন? মই 40 বেচৰ কেডাৰ, 42nd বেচৰ কেডাৰ, না 41st বেচৰ কেডাৰ? কেতিয়া সি ট্ৰেইনিং লৈছিল ম্যানমাৰত গৈ? তেওঁ বন্দুক চলাব জানে? মোৰতো ডাউট আছে। আজি মই ফেৰেংগা বসুমতাৰীক বা ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক মই আজি ফেৰেংগাক অ'পেন চেলেঞ্জ দিব বিচাৰিছোঁ যে মই আৰু তেওঁ এদিন ফায়াৰিং ৰেঞ্জত যাওঁ বোলক, চাওঁচোন তেওঁতো বোলে বিৰাট NDFBত ডাঙৰ কেডাৰ আছিল, লিডাৰ আছিল, আনট্ৰেইন কেডাৰ, জিন্দগীত ট্ৰেইনিং পোৱা নাই। তেওঁ আৰু মই ফায়াৰিং ৰেঞ্জত ফায়াৰ কৰোঁ, কাৰ টাৰ্গেটত বেছি লাগে চাওঁ। এদিন অ'পেন চেলেঞ্জ দিছোঁ, যিকোনো ফায়াৰিং ৰেঞ্জ তেখেতে এতিয়া BTC চৰকাৰত আছে, ঠিক কৰক, কোনোবা ফৰেষ্টত ঠিক কৰক, লাগে এয়াৰগান দিয়ে আমি ফায়াৰ কৰিম, নন লিথেল, যিটো ইলিগেল নহয়, এয়াৰগান দিয়ে ফায়াৰ কৰিম, চাওঁচোন কাৰ টাৰ্গেটটো ক'ত কিমান লাগে। মই ভাই ক্লাছ 6-7তে আৰ্ম চলোৱা ট্ৰেইনিং লৈ আহিছোঁ, জেনুইন। সৈনিক স্কুলৰ নৰ্থ ইষ্ট টপাৰ আছিলোঁ, মোৰ ৰোল নম্বৰ আছিল 5067, আৰু মোৰ এডমিশ্যনৰ এণ্ট্ৰেঞ্চ এক্সামৰ ৰোল নম্বৰ আছিল 09/G। আসাম, মেঘালয়, ছিকিমৰ মই ফাৰ্ষ্ট পজিশ্যন হোল্ডাৰ আছিলোঁ, টপাৰ আছিলোঁ সৈনিক স্কুল গোৱালপাৰাত। ক্লাছ 6-7তে মই বন্দুক চলাই আহিছোঁ লিগেলি। তাৰ নিচিনা পৰিয়াল চলাব নোৱাৰি, ভাত কিনিব নোৱাৰি, চাউল কিনিব নোৱাৰি, দাইল কিনিব নোৱাৰি, চাকৰিও ৰেগুলাৰ নহ'ব জানি সেই তেনেকুৱা NDFBত গৈ মই গুলি চলাবলৈ শিকা নাইতো। কিন্তু
তেখেতে যদি সঁচাই NDFBৰ কেডাৰ আছিলে, তেখেতে যদি সঁচাই ইমান ডাঙৰ লিডাৰ, আহক না এদিন ফায়াৰিং ৰেঞ্জত চাওচোন। ফেৰেংগাই বেছি টাৰ্গেটত লগাব পাৰে গুলি না মই লগাব পাৰোঁ, চাওক কাৰ কিমান দম আছে।